আমি যোৰহাট জিলাত জল জীৱন মিছনৰ কাম আৰম্ভ কৰিবলৈ যাওঁতে যোৱা 2টা বছৰ ধৰি আমি যথেষ্ট সক্ৰিয়ভাৱে কাম আগবঢ়াই নিছোঁ। সমগ্ৰ জিলাখনৰে প্ৰায় 70% অঞ্চল আৰ্ছেনিকৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰৰ আৰ্ছেনিক থকাৰ বাবে ৰাইজৰ এটা সাংঘাতিক সংকটৰ অৱস্থা হৈছিলে। সেই অৱস্থাত আমি আৰ্ছেনিকমুক্ত পানী যোগানকে ধৰি য'ত আৰ্ছেনিক নাই তাত গ্ৰাউণ্ড ৱাটাৰ টেপ কৰি পেলাই আমি জল জীৱন মিছনত প্ৰায় শতাধিক স্কিম আমি বৰ্তমান ইয়াত চলাই আছোঁ। আৰু আমাৰ এই যোৰহাট জিলাত প্ৰায় 1,23,000 মানুহৰ ঘৰে ঘৰে আমি খোৱা পানী যোগান ধৰিবৰ বাবে আমি কাম চলাই আছোঁ বৰ্তমান। আৰু ইয়াত এতিয়ালৈকে আমি যিখিনি স্কিম সম্পূৰ্ণ কৰিছোঁ এই স্কিমখিনি পঞ্চায়ত আৰু ইউটিলাইজ কমিটিক লগালগেই হেণ্ডঅভাৰ কৰি আৰু পঞ্চায়তৰ যি 15 ফাইনেন্স কমিশ্যন এৱাৰ্ডৰ যি পইচা সেই পইচাৰে জলমিত্ৰ নিয়োগ কৰি পেলাই আমি স্কিমখিনি চলাই আছোঁ। আমি ইউজাৰ্ছ কমিটিৰ পৰা গাঁও পঞ্চায়তৰ পৰা ব্লকৰ পৰা জিলা ভিত্তিক সকলো স্তৰত সকলো ধৰণৰ কাম আমি যিখিনি সজাগতা সৃষ্টিৰ বাবে ISAৰ কাম ঠিক তেনেকৈ পানীৰ ব্যৱহাৰ আৰু তাৰ হেণ্ডলিং এইখিনিৰ ক্ষেত্ৰত আৰু ভৱিষ্যত ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আমি ASLRMৰ সহযোগত সজাগতা সৃষ্টিৰ সৈতে যিখিনি কাম কৰিছোঁ সেইখিনিয়ে যাতে স্থায়িত্ব পায়, তাৰ যাতে ছাষ্টেইনেবিলিটি থাকে সেইখিনিৰ কাৰণে আমি কাম কৰিছোঁ। ইয়াৰ লগতে আমি যোৰহাটৰ যিকেইখন ইনষ্টিটিউশ্যন টেকনিকেল ইনষ্টিটিউশ্যন আছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি দুই পক্ষৰ সহায়ক হোৱাকৈ তেওঁলোকৰ কোৰ্চৰ লগত সংগতি ৰাখি আমি আমাৰ সহায়ক হোৱাকৈ আমি ৱৰ্ক প্লেন প্ৰস্তুত কৰিছোঁ আৰু সেইমতে আমি আগবাঢ়ি গৈছোঁ। শেহতীয়াভাৱে আমি সকলো কণ্ট্ৰেক্টৰক আমি তেওঁলোকৰ নতুনকৈ পোৱা কাম বা কৰি থকা কামখিনি কেনেকৈ কৰিব লাগিব, থাৰ্ড পাৰ্টি এজেঞ্চিৰে কেনেকৈ ইনস্পেকশ্যন কৰিব, ঠিক তেনেকৈ DPR প্ৰস্তুত কৰা লোকসকলে কি ধৰণে কৰিছিলে আৰু তেওঁলোকে কেনেকৈ নিজৰ কামখিনি কৰিব লাগিব তাৰ কাৰণে আমি এই কণ্ট্ৰেক্টৰসকলৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগে লগে আমি স্কুল আৰু অংগনবাদী চেণ্টাৰবিলাকত যিমান খোৱা পানীৰ ব্যৱস্থা কৰিলোঁ, ষ্টেণ্ড এলোন ছিষ্টেম কৰিলোঁ, এই সকলোখিনিকে ভৱিষ্যত ৰক্ষণাবেক্ষণৰ বাবে তেওঁলোকৰ হেডমাষ্টাৰসকলক বা তেওঁলোকে নিৰ্ধাৰিত কৰি দিয়া শিক্ষকজনক আমি যোৰহাট জিলাত আমি সম্পূৰ্ণ কৰিলোঁ ট্ৰেইনিং আৰু তেওঁলোকৰ যোগেদিয়ে আমি এইখিনি চলাই আছোঁ। গতিকে এইখিনি ধৰণে আমি আগবাঢ়ি জল জীৱন মিছনটোক এটা সঁচা অৰ্থত আৰু প্ৰকৃতাৰ্থত ৰাইজৰ সেৱা কৰিব পৰাকৈ ইয়াৰ এক্টিভিটিখিনিৰ যোগেদি যাতে প্ৰকৃত হিতাধিকাৰী 100% উপকৃত হয় তাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ।